দেশ কঁপোৱা মুম্বাই আক্ৰমণ 26/11 কাণ্ডৰ স্মৃতিয়ে আজিও বহুতকে কন্দুৱাই আছে। সেই 26/11 মুম্বাই আক্ৰমণৰ জীৱন্ত সাক্ষী ইজৰাইলী কিশোৰ মোছে পুনৰ উপস্থিত হল মুম্বাইত। পাকিস্তানী উগ্ৰপন্থীয়ে মুম্বাইৰ নাৰিমন হাউচত চলোৱা জঘন্য আক্ৰমণত কথমপি ৰক্ষা পৰিছিল সেই সময়ৰ 2 বছৰীয়া শিশু মোছে। ভাৰতীয় পৰিচাৰিকা চান্দ্ৰ চেমুৱেলৰ তৎপৰতাৰ বাবেই পাকিস্তানী উগ্ৰপন্থীৰ বুলেটৰ পৰা ৰক্ষা পৰিছিল মোছে। কিন্তু এই আক্ৰমণত কৰুণভাৱে প্ৰাণ গৈছিল মোছেৰ পিতৃ মাতৃৰ। কিন্তু সুদীৰ্ঘ এটা দশকৰ মূৰত ককাকৰ সৈতে মুম্বাইলৈ আহিছে মোছে। মোছেৰ বয়স এতিয়া 11 বছৰ। মঙলবাৰে পুৱা আত্মীয় স্বজনৰ সৈতে মুম্বাইত উপস্থিত হয় মোছে। এটা দশক পূৰ্বে নাৰিমন হাউচত কি হৈছিল সেয়া হয়তো মনত নাই মোছেৰ। বিমান বন্দৰত মোছেক সাংবাদিকৰ উপৰ্যুপৰি প্ৰশ্ন। কিন্তু তেতিয়াৰ শিশু আৰু আজিৰ কিশোৰ মোছে নিৰ্বাক নিৰুত্তৰ। ভাৰতলৈ পুনৰ আহিবলৈ পাই সুখী মোছেৰ ককাক। Yes, I am the grandfather from Moishale, the father from Rabbi Gabi Oldsberg. And I called together with Moishale. Of course, it's a very special day to be there. মোছেৰ এই আগমনৰ আঁৰত আছে এটা মহান উদ্দেশ্য। বৰ্তমান ভাৰত ভ্ৰমণত আছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু। নাৰিমন হাউচত 26/11 কাণ্ডৰ স্মৃতিত নিৰ্মাণ কৰা এটা স্মাৰক অহা 18 জানুৱাৰীত উন্মোচন কৰিব ইজৰাইলী প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু এই অনুষ্ঠানত উপস্থিত থাকিব মুম্বাই আক্ৰমণৰ অন্যতম জীৱন্ত সাক্ষী এইগৰাকী মোছে। উল্লেখযোগ্য যে 2017 চনত ইজৰাইল ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মোছেক সাক্ষাৎ কৰি ভাৰতলৈ আমন্ত্ৰণ জনাইছিল। আৰু সেই সূত্ৰেই মুম্বাইলৈ আহিছে মোছে। মন কৰিবলগীয়া পাকিস্তানী উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীচালনাৰ পৰা মোছেক বচোৱা ভাৰতীয় পৰিচাৰিকা চান্দ্ৰ চেমুৱেলো ইতিমধ্যেই ইজৰাইললৈ গুচি গৈছে। মোছেক বচোৱাৰ বাবে চান্দ্ৰ চেমুৱেলক ইতিমধ্যে শীৰ্ষ সন্মানেৰে সন্মানিত কৰাৰ লগতে ইজৰাইল চৰকাৰে নাগৰিকত্বও প্ৰদান কৰিছে। নেশ্যনেল ডেস্ক, প্ৰতিদিন টাইম।